গাইজ স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভ্লগৰ সৈতে আমাৰ ইউটিউব চেনেল ফাটাফাটি ভ্লগ চলে। তো ৰাতি আহোঁতে প্ৰায় 10টামানে বাজিলে। তো এইটো ৰুমতে আছিলোঁ, ৰুমটো এবাৰ চাই লওক। এতিয়া ৰেডি একদম পূৰা, অলপ ভূৱনেশ্বৰখন অলপ ফুৰি আহোঁ। চাই থাককচোন কি কি দেখা পাওঁ, চাই থাকক। তো টেম্পুত যাই আছোঁ ৰ'ব গাইজ। মানে ইয়াৰ এটা বস্তু ভাল লাগিছে, মানে ৰাস্তা ঘাটবিলাক বহুত চাফা হয়, বহুত বেছি চাফা হয়, একদম খুব ধুনীয়া হয়। তো ইয়াত যিমান ৰাস্তা দেখিছোঁ চব ৰাস্তাৰ কাষতে এনেদৰে মানে ফুলৰ গাছবিলাক আছে। এইবিলাক ইয়াতবিলাক কাটিও থাকে সমানকৈ, যেতিয়া বাঢ়ি যায় তেতিয়া গোটেই ৰাস্তাৰ কাষতে এনেদৰে গাছ দেখা পাব আপোনালোকে আহিলে। বহুত মানে পৰিৱেশটো বহুত ধুনীয়া হয়, গছ গছনি বহুত বেছি আছে, কিন্তু গছ গছনি থকা হিচাপে গৰমটো অলপ বেছি আছে বাৰু, কিয় নাজানো। হোটেলৰ পৰা আহিলোঁ, আহি এতিয়া বেলেগ এখন হোটেল লৈছোঁ। আজি ইয়াতে থাকিম, তো কালি ৰাতিপুৱা আমি পুৰীলৈ যাম। তো হোটেলখন এবাৰ দেখাই দিছোঁ, চাই লওক। ভিতৰত গৈ ৰুমটো দেখাই আছোঁ ৰ'ব। ৰুমটো আছে থাৰ্ড ফ্ল'ৰত, থাৰ্ড ফ্ল'ৰলৈ যাব লাগিব। তো এইটো ৰুম হয়, তো ভালকৈ ৰুমটো দেখাই দিছোঁ এবাৰ। খুব ধুনীয়া ৰুম হয় এইটো, মানে ভাল লাগিছে আৰু। টিভি চিভি গোটেইখিনি আছে, বা ৱালৰ ডিজাইন চিজাইন খুব ধুনীয়া লাগিছে, মানে বহুত বেছি ভাল লাগিছে আৰু। তো চাই লওকচোন গোটেইখিনি। আৰু ডাইৰেক্ট পুৰী ফালে যাম। পুৰীত যোৱাৰ আগত লিংগৰাজ মন্দিৰ আৰু কিবা কিবি এনেকৈ যাম আৰু বেগ চেগ হৈ গ'ল। তো এতিয়া আমি যাই থাকোঁ ব'লক। सफर कैसा है ये सफर, मंजिलों की न है कोई खबर। सफर कैसा है ये सफर, मंजिलों की न है कोई खबर। লিংগৰাজ মন্দিৰটো দৰ্শন কৰিলোঁ, মানে ভিতৰত মোবাইল দিব নিদিয়ে, সেইকাৰণে আপোনালোকক দেখাব পৰা নাছিলোঁ। ইয়াৰ পৰাই চাই লওক, এই পিছফালে যে আছে এইটো লিংগৰাজ মন্দিৰ হয়। তো 180 ফুট ওখ হয় মন্দিৰটো, বহুত ভাল লাগিছে, মানে একদম কি ক'ম আৰু। এই ওপৰত একদম মানে ধেনু আছে, একদম ৰাম হৰি দুজন আছে ইয়াতে। টোটেল মানে 108টা মন্দিৰ আছে ইয়াতে। তো ইয়াৰ পৰা একবাৰ চাই লওক। এইফালে ইমান নাৰিকল গছ আছে, এইবিলাক গোটেই নাৰিকল গছ, লাখ লাখ মানে চকুৰে যিমানখিনি মনিব পাৰি গোটেই নাৰিকল গছে দেখা পাব। বহুত বেছি নাৰিকল, লাখ লাখ বুলি মানে লাখ লাখ বুলি ক'লেও ভুল হ'ব চাগে, কৌটি বুলি ক'ব লাগিব। বহুত আছে নাৰিকলৰ গছ, অনলি নাৰিকলৰে গছ এইবিলাক, চাওকচোন। তো এতিয়া টেম্পুত উঠিছোঁ ৰ'ব, মানে আমি যিখন গাড়ীত আহিছিলোঁ সেইবিলাক গাড়ী মানে মন্দিৰৰ ফালে যাব নিদিয়ে। তো আমাৰ ৰুমলৈকে যাম আমি এতিয়া। ৰুমটো আমাৰ মন্দিৰৰ কাষতে হয়, তো সেইকাৰণে মানে টেম্পুত উঠিব লগা হ'ল। টেম্পুতে যাই থাকোঁ ব'লক, চাই হওক ভিডিঅ'টো শেষলৈ।
আমি আহি পালোঁ তো ফাইনেলি যিটো ৰুম হয় ৰুমৰ সন্মুখতে মন্দিৰটো এবাৰ দেখাই দিছোঁ চাই লওক। জয় জগন্নাথ, সকলোৱে এটা এটা কমেণ্ট কৰি দিবচোন জয় জগন্নাথ বুলি। তো বহুতে হয়তো জানেই মানে ওপৰত যে পতাকাখন আছে সেইখন মানে সদায় বিপৰীত চাইডে মানে উৰে, পূবৰ পৰা বতাহ আহিলে পশ্চিমৰ ফালে উৰে। সাগৰৰ পাৰত তো সাগৰটো দেখাই দিছোঁ ৰ'ব এবাৰ চাই লওক, বহুত ভাল লাগিছে। তো এইটোৱে হয় সাগৰ। এই মানুহবিলাকে গা ধুই আছে বাৰু, আমি আজি গা ধোৱা নহয় আমি আজি চাবহি আহিছোঁ এনেই। এদিন আহিম গা চা ধুবৰ কাৰণে। পানীবিলাক দেখিলে বহুত ভাল লাগে, গা ধুমধুমে লাগে আৰু সঁচাকৈ মানে পাৰত থকাৰ পিছতো মানে ইমান ডাঙৰকৈ ঢৌবিলাক আহে একদম ভৰি চৰি জিকাই একদম লৈ যায় আৰু ধুনীয়া লাগিছে চাওকচোন। পাৰৰ পৰা ডাইৰেক্ট ৰুমলৈ আহিলোঁ দিয়ক। মানে আগৰত আজি গা ধোৱা নাই, যাম আৰু এদিন গা চা ধুবৰ কাৰণে। আজি কালি মন্দিৰ দৰ্শন কৰিম, আজি মন্দিৰ দৰ্শন কৰা নহ'লে মানে আমাৰ পাণ্ডাটো মানে আজি নাহিলে আমাৰ লগত, সেইকাৰণে মানে কালি আমি মন্দিৰলৈ যাম। তো যদি মানে ভিতৰত মোবাইল নিব দিয়ে তেতিয়াহ'লে আপোনালোকক দেখাব পাৰিম, যদি নিদিয়ে তো উপায় নাই আৰু। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজিলৈ বাই বাই, জয় আই অসম।